নগাঁও থানার পুলিশে ঢিং বিধানসভা সমষ্টির MLA আমিনুল ইছলামক পৰহি ৰাতি ঢিং পুলিশ স্টেশনত সন্ধিয়া মাতি নিয়ে। তালে যায়, তাত অলপ ইণ্টাৰগেশ্যন কৰি মাজৰাতি নগাঁও পুলিশ গেষ্ট হাউচলৈ লৈ অনা হয়। তাতো আনি থ্ৰেড এণ্ড বেয়াৰ ইণ্টাৰগেশ্যন কৰি পিছদিনাখন ৰাতিপুৱা অৰ্থাৎ যোৱাকালি তেখেতক এৰেষ্ট কৰি পেলাই মেডিকেল কৰি নগাঁও আদালতৰ SDJM কোৰ্টত প্ৰডিউচ কৰে। আমিনুল ইছলামৰ হৈ আমি 437 CRPC মতে বেইল বিচাৰি বেইল আবেদন দাখিল কৰিছিলোঁ। এট দি সেম টাইম ইনভেষ্টিগেটিং এজেন্সিয়ে 5 days পুলিশ কাষ্টডি বিচাৰি পেলাই আৰু এখন আবেদন জনাইছিল। কিন্তু আমি তেওঁৰ বেইলটো বিচাৰিছিলোঁ, লগতে এই 5 days পুলিশ কাষ্টডিটো আমি ভেহেমেণ্টলি অবজেক্ট কৰিছিলোঁ। কিন্তু মাননীয় আদালতে আমাৰ অবজেকশ্যন শুনা পাই ছেটিছফাই হৈ 5 দিনৰ পুলিশ কাষ্টডিটো নাকচ কৰে। কিন্তু যেহেতুকে তদন্ত চালুকীয় অৱস্থাত আছে, সেই কাৰণে মাননীয় আদালতে SDJM নগাঁৱে বেইলটো কালি নাকচ কৰিছে। আজি আকৌ বিল পিটিশ্যন কৰা হৈছিল। সেই অৰ্ডাৰত আমি অসন্তুষ্ট হৈ আজি আকৌ 439 CRPCত আমিনুল ইছলামৰ কাৰণে বেইল বিচাৰি নগাঁও মাননীয় ছেছন আদালতত আমি আৰু এখন বেইলৰ আবেদন দাখিল কৰিছোঁ। মাননীয় ছেছন আদালতে আমাক আজি এডিণ্টাৰিম বেইল নিদি পেলাই, অস্থায়ী জামিন নিদি পেলাই 18 এপ্ৰিল তাৰিখে তেখেতৰ CD ফিক্স কৰিছে আৰু শুনানিৰ বাবে ধাৰ্য ৰাখিছে। সেইদিনাখন শুনানি হোৱাৰ পিছত মাননীয়